Welcome back to my YouTube channel. আজি আমাৰ পুখুৰীটোত পানী বহুত কমি গৈছে এটো কাৰণে পানীখিনি হিচি পেলাই বেলেগ এটা পুখুৰীত থব লাগে এয়া তাৰে জোৰজা চলি আছে ইয়া চাওক সানা মাছ বহুত ওলাইছে এটো কাৰণে হাপা দি পেলাই হিচা হৈছে যেহেতু তাত পুঠি মাছখিনি থাকিব পানী বেছি নাই এয়া পুখুৰীটো বহুত ডাঙৰ আছিল কিন্তু বালি মাটি কাৰণে পানীটো নাথাকিলে এবাৰ আকৌ খান্দিব লাগিব তাৰ পিছতে পানী থাকিব এটো আমাৰ পলাক ভাই পুখুৰী হিচি আছে আজি হয় নে নহয় হিচা তাকে ভাবি আছে এয়া চাওক আজি হোলিৰ দিনত আমি এই মাছ হিচাত বিজি হৈ আছো পুঠি মাছ ইয়াতে আছে বহুত এইটো 3 বিঘাৰ পুখুৰী আছিল যোৱাবাৰ খান্দা গৈছিল এয়া পলখে হিচি আছে বেছি টাইম নালাগে আৰু মোটামুটি 2 ঘণ্টা মানৰ ভিতৰত আমাৰ হিচা হৈ যাব এয়া পুখুৰী এয়া পাৰে কলগছ দিছো এয়া চাওক এয়া চাওক karobak মাছ লাগিলে যোগাযোগ কৰিব মোৰ ফোন নাম্বাৰ থাকিব চাই থাকিব ভিডিওটো লাষ্টত কিমান মাছ পাও আমি দেখাই থাকিম ধন্যবাদ ইয়া পানী যথেষ্টখিনি কমি গৈছে এটো কাৰণে হিচি পেলাই মাছখিনি বেলেগ এটা পুখুৰীত থোৱা হৈছে এয়া চাই থাকক ভিডিওটো চাই ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কমেন্ট কৰিব মই দেখাই থাকিম কিমান মাছ পোৱা যায় ধন্যবাদ